सासे बर' आइजो मुं बनिता बर'। नाम श्री भनिता बरु। ई-रिक्शा सालायनाया 2 दान जाबाय। देरमा। ई-रिक्शा सालायनानै नखर खुंबोदों गरेस्वरनि सासे बर' आइजोआ। गाव गसंथानायनि समायना बिदिन्थि दिन्थिनो हादों बनिता बर'आ। मानसिया जिउ खुंलांनो थाखाय गोबां खामानिफोरखौ मावो। थांना थानाय आरो नखर खुंनायनि सार्थआव हौवाफोरजों समानै आइजोफोराबो मोनबो बिथिङाव उन जानानै थालाङाखै। अदेबानि माखासे बिथिङाव हौवाफोरनिख्रुइ आइजोफोरासो बांसिनै दावगासिनो दं। बेबायदिनो गरेस्वरनि सासे आइजोआ गाव गसंथानायनि समायना बिदिन्थि दिन्थिनो हादों। तामुलपुर जिल्लानि गरेस्वर खाजोना बेंखन सिङाव थानाय स्वाकपुर ओनसोलनि बर' नदीपारा सेरफांगुरिनि बनिता बर' मुंनि आइजोआ ई-रिक्शा सालायनानै बयनिबो नोजोर बोनो हादों। सानै गथ'नि बिमा बनिता बर'आ ई-रिक्शा सालायनानै नखर खुंनायजों लोगोसे गाव गसंथानायनि समायना बिदिन्थि दिन्थिफुंनो हादों। बनिता बर'आ गुबुन हौवाफोरनि बायदिनो गावनि नखरनि रांखान्थियारि थासारिखौ हमथानानै लाखिनो थाखाय गुबुन नखरनि खामानि मावनायजों लोगोसे आथिखालाव ई-रिक्शा सालायनानै नखरखौ सुंथाबोदों। नाम श्री भनिता बरु। কেতিয়াৰ পৰা ই-ৰিক্সা চলাই আছে আপুনি? देरमा। ডেৰমাহ হৈছে আপুনি। কেনেকৈ চিন্তাটো আহিল? আপুনি এগৰাকী মহিলা হয়, ই-ৰিক্সা চলাই আছে আপুনি, কওকচোন কেনেকৈ চিন্তাটো আহিল? বেলেগ মানে ইমান মতা মানুহ চলাই ভাড়াটো মানে বেছি লয়। তাৰপিছত আৰু ইফালে আমাৰো কৰি খাব নোৱাৰে। এনে ফুৰিব যাম বুলি ক'লেও নহয়, পইচা নোজোৰে। আনক দেখা পাই কেনে বা দেওবাৰ বজাৰত যাই কেনে আন এজনে মহিলাই চলাই আছিলে, তাৰ পৰা এইটো ভাৱনাটো আহিল আৰু যে আমিও 1 টকা 2 টকা পাম বুলি কেনে চলাইছো আৰু। গাড়ীখন কিনা কিমান দিন হ'ল? দেৰমাহ। ডেৰমাহে হৈছে চলাও ডেৰমাহ। স্বামী কোম্পানীৰ মালিকৰ ভিতৰত কাম কৰে আৰু গুৱাহাটী। যেনে তেনে অলপমান উপাৰ্জন কৰিব পাৰিছো আৰু। আপুনি চলাই আছে আৰু সেনেকুৱাকৈ পঢ়াও আছে। উপায় নোহোৱাত চলাব লগা হৈছে। যেনে তেনে মানে মালিকৰটোৱে মানে মালিকৰটো এক্সট্ৰাকৈ গৈ আছে বেলেগক। আমাৰ ঘৰৰে মানে দাদা বুলি কোৱাটোক এনেকুৱা পইচা মাটি কিনি দিব লগা হৈছে, তাতে পইচা যায় এনেকুৱাকৈ হোৱাৰ কাৰণে আপুনি চলাইছে। ছোৱালীটো চৰকাৰী স্কুলত পঢ়ি আছে, যেনে এজনটো চতুৰ্থ আৰু এজনটো দ্বিতীয়ত পঢ়ি আছে। ঠিক আছে। আপুনি আনসকলক ক'ম যে মোৰ নিচিনাই যদি চলাব খোজে চলাব পাৰে আৰু এনেকুৱা আৰু সাহস গোটাম।